কষ্ট আছে, কিন্তু অকণমান চেষ্টা কৰা। য'ত যেতিয়া সুবিধা পোৱা আনন্দত হাঁহি মাৰি জীয়াব শিকা। কেতিয়াবা কিবা নতুন পাব কাৰণে সেইটো হেৰুৱাই নিদিবা, যিহেতু তোমাৰ হয়। আইনা মোৰ সকলোতকৈ ভাল লগৰীয়া হয়, কাৰণ তেওঁ কেতিয়াও নাহাঁহে যেতিয়া মই কান্দো। এইটো জীৱন হয় মালিক। যদি ঘটনা নহয় তেতিয়া বুজিবা কেনেকৈ? নাভাঙিলে জানিবা কেনেকৈ? আমি যাৰ কাৰণে কান্দো ভৱিষ্যত সেইসকল বেলেগ কাৰোবাৰ হয়। নিজৰসকল ধ্যান মৰম অলপ সময় এইটো সেই সম্পত্তি হয় যে আমাৰ নিজৰবোৰে আমাৰ পৰা বিচাৰে। আত্মাইতো আগৰ পৰাই জানে যে সঁচা কি হয়। কোৱাটো মনৰ শান্তিৰ কাৰণে হয়। নিজকে ইমান জ্ঞানী নাভাবিবা যে লোকসকলে আপোনাক পাগল ভাবি লয়। যোন মানুহে নিজৰ আদত সলনি কৰি লয় তেওঁ কাইলৈ সলনি হৈ যাব। যোনে সলনি কৰা নাই তেওঁৰ লগত কালিও সেইটোৱে হ'ব যিহেতু আজিলৈকে হৈ আহিছে। যিটো হৈ গ'ল সেইটো ঘূৰি কেতিয়াও নাচাবা, নহ'লে যিহেতু পাবলগীয়া আছে সেইটোকো হেৰুৱাই দিবা। সফলতা তেতিয়া পায় যেতিয়া আমাৰ সপোন আমাৰ বাহানাৰ পৰা ডাঙৰ হৈ যায়। অকল এইটোকে ভাবি আৰু মই সদায়েই লাগি আহিছোঁ যে ৰ'দ যিমানেই গৰম নহওক কেলেই তেওঁ সাগৰক কেতিয়াও শুকাব নোৱাৰে। ভাল দিন খালী বহি থাকিলে নাহে, তেওঁক পাবৰ কাৰণে বেয়া দিনবোৰৰ লগতো লাগিব লাগে। ভৰসা আৰু প্ৰেম দুইটাই এনেকুৱা চৰাই হয়, যদি ইয়াৰ পৰা এটা উৰি যায় তেতিয়া দ্বিতীয়জনী নিজেই উৰি যায়। সুন্দৰ মন ৰাখা, কাৰণ ফেচ ৱাছৰ লগত অকল মুখ চাফা হয়, হৃদয় নহয়। ধন্যবাদ।